নমস্কাৰ, মই প্ৰফুল্ল বৰা। মোৰ অন্যতম দ্বিতীয়টো ভিডিঅ'লৈ পুনশ্চবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি, মই বা আমাৰ বন্ধু বান্ধৱ সকলোৱে আমি জীৱনত যেতিয়া নেকি এটা কামত সফলতা অৰ্জন কৰিব নোৱাৰোঁ, তেতিয়া আমি হতাশাত ভুগোঁ। এতিয়াৰ পৰা আৰু আপোনালোকে হতাশাত নুভুগিব। কাৰণ এইটো কাৰণে আপোনালোকে হতাশাত নুভুগিব, কাৰণ আমি প্ৰত্যেকেই জীৱনত ফেইলাৰ হৈহে ছাকচেছ লাভ কৰিব পাৰিম। আমি যিকোনো এটা ফেইলাৰৰ পৰা কিবা এটা শিকিব পাৰিম। যিকোনো এটা অসফলতাই আমাৰ জীৱনলৈ সফলতা আনিব পাৰে। গতিকে অসফলতা হোৱাটো কোনো ডাঙৰ কথা নহয়। আপোনালোকে অসফলতা হ'লো বুলি যিকোনো এটা কাম জীৱনত কেতিয়াও কৰিবৰ কাৰণে এৰি নিদিব। আজিৰ পৰা ৫,০০০ বছৰ আগতেই আপোনাৰ দৰে মোৰ দৰে যি পৃথিৱীৰ বিশ্ববিখ্যাত ধনুৰ্ধৰ শ্ৰীকৃষ্ণৰ সখী অৰ্জুনো বিমূৰত পৰিছিল, অৰ্থাৎ হতাশাত ভুগিছিল। কিয় হতাশাত ভুগিছিল? যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈছিল, কৌৰৱ আৰু পাণ্ডৱৰ মাজত যেতিয়া যুদ্ধ হৈছিল, সেই সময়খিনিত যেতিয়া কুৰুক্ষেত্ৰৰ ৰণত পাণ্ডৱৰ পক্ষ আৰু কুৰুক্ষেত্ৰৰ যি ৰণ, অৰ্থাৎ কৌৰৱ পক্ষৰ দুইটা দল সমবেত হৈছিল, আৰু দুইটা দল সমবেত হোৱাৰ প্ৰাক মুহূৰ্তত অৰ্জুনে, অৰ্থাৎ যি জগতৰ যোগাধিপতি ভগৱান শ্ৰীকৃষ্ণক কৈছিলে যে হে সখা, হে কৃষ্ণ, মোৰ ৰথখন অকণমান আগলৈ আগবঢ়াই দিয়াচোন, যে মোৰ লগত এনে কোন কোন ব্যক্তি যুদ্ধ কৰিবৰ কাৰণে আহিছে, মই এবাৰ ভালকৈ চাই ল'ব বিচাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই জগতৰ ঈশ্বৰ হোৱাৰ পাছতো অৰ্জুন বহি থকা সেই ৰথখনৰ যি বাগজৰী, অৰ্থাৎ আমি যি লেকাম বুলি কওঁ, সেই লেকাম ধৰি দুই পক্ষৰ মাজলৈ ৰথখন আগুৱাই নি পেলানি অৰ্জুনক চাবৰ কাৰণে সম্পূৰ্ণ মাজভাগত, অৰ্থাৎ মাজভাগত ৰথখন ৰখাই দিছিল। আৰু তেতিয়া অৰ্জুনে যেতিয়া তেওঁলোকৰ পক্ষৰ লগত যুদ্ধ কৰিবলৈ অহা সুহৃদ বান্ধৱ পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য আৰু অতিকে সুহৃদ বান্ধৱ ভাইসকলক দেখি পেলানি অৰ্জুন হতাশাত ভুগিছিল। এইটো কাৰণে হতাশাত ভুগিছিল যে মই কি কাৰণে যুদ্ধ কৰিবলৈ আহিছোঁ, কিয় মই ভাতৃবধ কৰি যি ৰাজসিংহাসন লাভ কৰিম, সেই ৰাজসিংহাসনত বহিলে মোৰ জানো কিবা সুখ বা শান্তি লাভ হ'ব? গতিকে মই সেই ৰাজসিংহাসন লোৱাতকৈ মই ভিক্ষা মাগি খাম, মই ঘৰে ঘৰে ভিক্ষা কৰি খাম, তথাপিতো মই যুদ্ধ কৰি তেজেৰে ৰক্তৰে ৰঞ্জিত এক ৰাঙলী পৰিৱেশ চাবলৈ নিবিচাৰোঁ। চাওক, আপোনাৰ মোৰ জীৱনৰ কেৱল লক্ষ্যতহে বাধা আহিছে। আপোনাৰ মোৰ জীৱনত লক্ষ্য প্ৰাপ্তি হ'ব নোৱাৰাৰ কাৰণে হতাশাত ভুগিছোঁ। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ লগত অৰ্জুনে যেতিয়া নেকি, অৰ্থাৎ জীৱনৰ এনেকুৱা এটা সংকট সময়ত পৰিছে, এনেকুৱা এটা বিপদৰ সন্মুখীন হৈছে, য'ত নেকি ভাতৃত্বৰ লগত যুদ্ধ কৰিবলগীয়া পৰ্যায় পাইছেগৈ, তেতিয়া কিন্তু ভগৱান শ্ৰীকৃষ্ণই এফালৰ পৰা অৰ্জুনক বুজাইছিলে আৰু শেষত সম্পূৰ্ণ গীতা অৰ্জুনে শুনিলে, আৰু ভগৱান শ্ৰীকৃষ্ণই সম্পূৰ্ণ গীতাৰ জ্ঞান অৰ্জুনক দিলে, আৰু শেষত অৰ্জুনে মান্তি হ'ল যে মই যুদ্ধ কৰিম। কিয় কাৰণে যুদ্ধ কৰিম? আমাক গীতাত ক'ব যে এইটো কাৰণে যুদ্ধ কৰিব যে যিটো লক্ষ্য, আমি যিটো লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি যুদ্ধ কৰিব লাগে। যে অৰ্জুনে বুজি পাইছিল যে মই যুদ্ধ নকৰিলেও এই যুদ্ধ হ'বই, বা মই এই যুদ্ধত মৃত্যুবৰণ কৰিলেও কোনো দুখ নহয়। গতিকে
মই যুদ্ধ কৰিবই লাগিব। আৰু মই যিহেতু এজন ক্ষত্ৰিয় বীৰ, যিহেতু নেকি মই জগতৰ এজন সবাতোতকৈ ডাঙৰ বীৰ, গতিকে মই যদি যুদ্ধ নকৰোঁ তেতিয়াহ'লে মই যুদ্ধ নকৰাৰ কাৰণে বেলেগ ভৱিষ্যতলৈ মোকে দেখি অন্য বীৰসকলে হাঁহিব, এই বুলি তেওঁ যি নিজক বুজি পাইছিল, যি কৃষ্ণই বুজাই দিয়া গীতাৰ জ্ঞান বুজি পাইছিল, তাৰ পাছত অৰ্জুনে কি বুলি কৈছে? ৰাম কৃষ্ণক বুলিলে পাৰ্থে সমুন্ধি অচ্যুত, মোৰ মোহ দূৰ হৈছে তোমাৰ কৃপাত। এই ৰাম তোমাৰ প্ৰসাদে পুনু পাইলো স্মৃতি জ্ঞান, তব নিৰ্দেশতে কৰ্ম কৰিম সাধন। হে কৃষ্ণ, মই তোমাৰ ওচৰত শৰণ লৈছোঁ। তুমি মোক যি জ্ঞান দিলা, অতিকে গোপনীয় জ্ঞান দিলা, আৰু যি জ্ঞানৰ দ্বাৰাই মোৰ যি হেৰাই যোৱা স্মৃতি জ্ঞান, সেই স্মৃতি জ্ঞান মই পুনৰ ঘূৰাই পাইছোঁ। মই তোমাৰ ওচৰত শৰণ লৈছোঁ। তুমি মোক যি কৰিবলৈ কোৱা মই তাকেই কৰিম। আৰু গীতা শেষ হ'ল। গীতা শেষ হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই গীতা শুনালে, অৰ্জুনে গীতা শুনিলে। মই তোমাৰ প্ৰতিটো কথা শুনিম, মই তোমাৰ মতে কাম কৰিম, তুমি যি কি কৰিবলৈ কোৱা মই তাকেই কৰিম। যি অৰ্জুনে একো নকৰোঁ বুলি হতাশাত ভুক্তভোগী হৈছিলে, সেই অৰ্জুনে পুনৰ যুদ্ধ কৰিবৰ কাৰণে কি কৰিলে? ভগৱানৰ শ্ৰীচৰণত শৰণাপন্ন হৈ, অৰ্থাৎ দুহাতেৰে প্ৰণাম জনাই হাতৰ সেই পেলাই দিয়া ধনু বাণ আৰু ধনুখন হাতত তুলি ল'লে। আৰু গীতা শেষ হ'ল। ইয়াৰ পিছত সঞ্জয়ে কি কৈছে আমাক? আমি সঞ্জয়ৰ পৰা কি শিকিবলগীয়া আছে? অৰ্থাৎ সঞ্জয়ৰ আন এটা নাম হৈছে বিদুৰ। আমি যাক বিদুৰ বুলি জানো। আমি যদি মহাভাৰত অৰ্থাৎ ৰামায়ণৰ বাহিৰেও আমি যিখন মহাকাব্য মহাভাৰত আমি যদি ভালকৈ পঢ়োঁ, তেতিয়াহ'লে সঞ্জয়ৰ অন্য এটা নাম হৈছে বিদুৰ। গতিকে বিদুৰে কি বুলি কৈছে? এই ৰাম সঞ্জয়ে ক'লে পাছে বক্তব্য নিজৰ, শুনিলো সংলাপ মই কৃষ্ণৰ অৰ্জুন। এই ৰাম সেই কথোপকথন অতিকে অদ্ভুত, শুনি শৰীৰ হল ৰোমাঞ্চিত মন। বিদুৰে কৈছে যে যি মই কৃষ্ণৰ আৰু অৰ্জুনৰ যি গুপ্ত অৰ্থাৎ যি মহাতত্ত্ব জ্ঞান লাভ কৰিলোঁ, সেই কথোপকথন মই যি শুনিবলৈ পালোঁ, অৰ্থাৎ সংবাদ মানে হৈছে কি? দুজন ব্যক্তিয়ে যি কথোপকথন কৰা হয় তাকে সংবাদ। গতিকে মই অতিকে অদ্ভুত হৈছোঁ। এনেকুৱা এটা মানে জ্ঞান পাই গ'ল যিটো কেতিয়াও তেওঁ কল্পনাই কৰা নাছিলে। আৰু সেই জ্ঞানখিনি লাভ কৰাৰ লগে লগে কি হৈছে? বিদুৰৰ মনটো কেৱল আনন্দৰে উতলি পৰিছে, কেৱল আনন্দৰে ভৰি পৰিছে। তাৰপিছত কৈছে যে মহাৰিষি ব্যাসৰ পৰা লভিয়া আশীৰ্বাদ, শুনিবলৈ পালো মই কৃষ্ণৰ সংবাদ।
এই ৰাম জীৱাগোপ্য জ্ঞান দিলে কৃষ্ণ ভগৱান সেই জ্ঞান তত্ত্ব জানি হলো ভাগ্যৱান। সেই ৰাজন, সেই কুৰুৰ ৰাজসিংহাসনৰ অধিপতি, মই যি মহাঋষি ব্যাসদেৱৰ কৃপাত যি দিব্য চক্ষু দান পাইছিলোঁ, যি দিব্য চক্ষুৰ দ্বাৰাই অৰ্থাৎ কুৰুক্ষেত্ৰত যি কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিলে, সেই যুদ্ধখিনি চাবৰ কাৰণে যি মই দিব্য চক্ষু দান পাইছিলোঁ, সেই দান পোৱা চকুৰে আজি যি গুপ্ত জ্ঞান লাভ কৰিলোঁ, মই নিজকে ধন্য ধন্য মানিছোঁ, মই নিজকে মহাভাগ্যশালী মানিছোঁ বুলি কোনে কৈছে? বিদুৰে কৈছে। কাৰণ কেলে? বিদুৰে অকল ভগৱান শ্ৰীকৃষ্ণ বা অৰ্জুনকে ধন্যবাদ দিয়া নাই। আমিও প্ৰত্যেকেই জীৱনত যেতিয়া নেকি এটা সফলতা ল'বলৈ যাওঁতে আমি আনৰ সঁহাৰি পাওঁ বা আনৰ পৰা আমি কিবা এটা সহায় পাওঁ, তেতিয়া সেই মানুহজনক সদায় আমি ধন্যবাদ জনাব লাগে, প্ৰশংসা কৰিব লাগে। মানুহৰ দুখবিলাক খুচৰি থাকি লাভ নাই। আমি প্ৰত্যেকটো মুহূৰ্ততে আমি এজন মানুহে আন এজনৰ ভাল গুণখিনি চাব লাগে, বেয়াখিনি চাই লাভ নাই। বেয়াখিনি দেখুৱাবৰ কাৰণে, বেয়াখিনি সমালোচনা কৰিবৰ কাৰণে এই পৃথিৱীত কোনো মানুহৰ অভাৱ নাই। আমি সেই বেয়া মানুহজনৰ এটা ভাল গুণ থাকিব পাৰে, আৰু সেই ভাল গুণটো আমি ল'বলৈ চেষ্টা কৰিব লাগে, শিকিবলৈ চেষ্টা কৰিব লাগে। এই ৰাম যদ্যপি শুনিলো কৃষ্ণ অৰ্জুন সংবাদ, ক্ষণে ক্ষণে পালো মই পৰম আহ্লাদ। স্মৰণ কৰিছো মই পবিত্ৰ কথন, ঈৰ্ষাৰ্ষিত হৈছো মই শুনিও ৰাজন। যেতিয়াৰে পৰা মই কৃষ্ণ আৰু অৰ্জুনৰ সংবাদ শুনিলোঁ, তেতিয়াৰে পৰা প্ৰতিটো ক্ষণে ক্ষণে, প্ৰতিটো পলে পলে কেৱল আনন্দই আনন্দ, আনন্দই আনন্দ। কাৰণ কিয় আনন্দৰে ইমান ভৰি পৰিছে বিদুৰৰ? যে কৌৰৱ আৰু পাণ্ডৱৰ মাজত যি যুদ্ধ হৈছিলে, সেই যুদ্ধখন চাবৰ কাৰণেহে অৰ্থাৎ মহাঋষি ব্যাসে বিদুৰক অৰ্থাৎ সঞ্জয়ক দিব্য চক্ষু দান কৰিছিলে। কিন্তু সেই দিব্য চক্ষু দান পোৱাৰ পাছত যুদ্ধখন চোৱাৰ লগতে যি কৃষ্ণই অৰ্থাৎ যি জগতৰ অধিপতি ভগৱান শ্ৰীকৃষ্ণই যি অৰ্জুনক গীতাৰ তত্ত্বজ্ঞান দিলে, সেই তত্ত্বজ্ঞান কেৱল অৰ্জুনেই লাভ কৰা নাই, কেৱল অৰ্জুনেই লাভ কৰা নাই, সেই তত্ত্বজ্ঞান বিদুৰেও লাভ কৰিব পাৰিলে। সেইকাৰণে তেওঁ কি কৰিছে? মনত ফূৰ্তিৰে ফূৰ্তিৰে মানে আৱৰি ধৰিছে। এটা কথা আপোনালোকে মন কৰিব, আজি মই শ্ৰীমদ ভাগৱত গীতাৰ কথা ক'বলৈ গৈছোঁ, বা এইখন এখন ধাৰ্মিক গ্ৰন্থ কিতাপ হয়, কিন্তু আমি প্ৰত্যেকে জীৱনত ধাৰ্মিক গ্ৰন্থ বুলি ভাবি নলৈ জীৱনৰ এখন মেনুৱেল বুলি যদি আমি ভাবি লওঁ, অৰ্থাৎ জীৱনৰ এখন ৰুটিন বুলি যদি আমি ভাবি লওঁ, তেতিয়াও আমাৰ বাস্তৱ জীৱনটো কিন্তু পৰিচালনা কৰাত যথেষ্ট সহায়ক হ'ব। আপোনালোকে যিমান পাৰে, যিমান সোনকালে পাৰে এখন গীতা কিনি আনি পঢ়িবৰ কাৰণে অপায়স চেষ্টা কৰক। বেছি দাম নহয়, খুব বেছি 250 টকাৰ পৰা 300 টকাৰ ভিতৰত হ'ব। আৰু গীতাশাস্ত্ৰখন আপুনি মই ইংৰাজী বা হিন্দী বা সংস্কৃতত পঢ়িব নালাগে, আমি নাজানো যেনিবা, তাতো কোনো কথা নাই, কিন্তু পিয়ৰ অসমীয়াত লিখা আছে। গতিকে অসমীয়া এখন গীতা আনিও যদি আপুনি পঢ়ি চায়, গতিকে আমাক গীতাই কি কৈছে, অৰ্থাৎ আমি কেনেকৈ জীৱন যাপন কৰিব লাগে, সেয়া আমাক গীতাই শিকাই আছে। আমি কি কৰিব লাগে, কি নকৰিব লাগে, সেয়া আমাক গীতা শাস্ত্ৰই অৰ্থাৎ ভগৱানে নিজ মুখেৰে আমাক কৈ থৈ গৈছে যে তুমি কি কৰিবা আৰু কি নকৰিবা। গতিকে
আমি জীৱনত সফলতা হ'বলৈ হ'লে আমি গীতা অধ্যয়ন কৰিবই লাগিব আৰু গীতা অধ্যয়ন কৰিলেহে আমি আধ্যাত্মিক জ্ঞান তত্ত্বটো লাভ কৰিব পাৰিম। ঠিক তেনেকুৱা ধৰণে বিদুৰেও যেতিয়া নেকি আমি যিকোনো এটা বস্তু ফ্ৰীত পাই যাওঁ, ছাপ'জ এডোখৰ হীৰা বা এটা মুকুতা বা এডোখৰ পিয়ৰ সোণ যেতিয়া আমি বিনা ফ্ৰীত পাই যাওঁ, আমাৰ মনটো তেতিয়া কেনেকুৱা ধৰণে ফূৰ্তি লাগে। ঠিক তেনেকুৱা ধৰণে বিদুৰো কেৱল যুদ্ধখন চাবৰ কাৰণেহে দিব্য চক্ষু দান পাইছিলে, কিন্তু লগতে তেওঁ পৰম তত্ত্ব জ্ঞান লাভ কৰিলে, অৰ্থাৎ বাই ওৱান গেট ওৱান ফ্ৰী। গতিকে সেইকাৰণে কেৱল বিদুৰৰ মনত আনন্দৰে আনন্দ মানে ভৰি পৰিছে। এই ৰাম মনলৈ আহে সেই বিশ্বৰূপ অদ্ভুত, মন পুলকিত সম বিস্ময়া বিভূত। এই ৰাম কৰিছো পুণ্যময়ী কথোপকথন, হৃদয়ত উতলিছে আনন্দ প্লাৱন। হে হস্তিনাৰ ৰাজন, মোৰ মনলৈ বাৰে বাৰে যি সেই বিশ্বৰূপ মই দৰ্শন কৰিব পাৰিলোঁ, যি মই বিশ্বৰূপ দেখিবলৈ পালোঁ, সেই বিশ্বৰূপ দেখাৰ লগে লগে মই সমস্ত জ্ঞান আহৰণ কৰিব পাৰিলোঁ আৰু মোৰ মনলৈ বাৰে বাৰে কেৱল আনন্দই আনন্দ আনন্দই আনন্দই আৱৰি হৈছে। আৰু যি অৰ্জুন আৰু কৃষ্ণৰ মাজত যি কথোপকথন, যি গুপ্ত জ্ঞান, যি মহাতত্ত্ব জ্ঞান শুনিবলৈ পালোঁ, যি পুণ্য কথা, হয়তো ৰাশি ৰাশি মহা পুণ্যৰ ফলতহে আমি কৃষ্ণৰ কথা বা কৃষ্ণৰ গুণানুকীৰ্তন আমি কাণেৰে স্পৰ্শ কৰিবলৈ সক্ষমতা লাভ কৰোঁ। আৰু সেই বিদুৰে কৈছে যে যি পুণ্য কথা, পিয়ৰ, ক'তো ইয়াত ভেজাল নাই। আজি মই গীতা কৈছোঁ, আপুনি শুনিছে, বা অন্য এজন ব্যক্তিয়ে গীতা পঢ়িছে, মই শুনিছোঁ, তেনেকুৱা কথা নহয়। স্বয়ং ভগৱান আৰু স্বয়ং অৰ্জুনে কথোপকথন হোৱা যি পিয়ৰ গীতা শুনিবলৈ পাইছে বিদুৰে। আৰু সেইকাৰণে কেৱল আনন্দ আৰু আনন্দ, কেৱল আনন্দ আনন্দ আনন্দৰে কেৱল বিদুৰৰ মনত ফূৰ্তি লাগি আছে। এই ৰাম শুনাই বে মোৰ মত হস্তিনা